everyone, welcome to my YouTube channel. More channel lo apnak hokololeke swagatam janaisu. Apnake jage notice korise mo galkhon olo fuli ase jodi notice nai kora tente mo galkhon actually fuli ase mo actually mouth ulcer hoise bahut din hol bhal poa na itialoke so mo kotha bur sposto iman nohobo pare karon ma khudi bine kotha kobo para nai so ekane janai disu agote so tente aji mor channelot apnalok agot moi notun video ta loi hisu enoka video kitiao joa nai mor channel le jehetu ita lockdown choli ase aru ami hokole ghorate asu aru apnaloko jate ghorate ase ite aita ase ama ghorot aita mane mor mar mak aru aita otor dinot fa bahut kisman ঘটনা বহুত কিছুমান স্টোরি আমাৰ লগত শেয়ার কৰে বহুত বেছি ভাল লাগে শুনি বিনে সো মইও ভাবিলো কিয়নো আপোনালোকৰ লগত কিছুমান কথা কিছুমান স্টোরি শেয়ার কৰো বুলি হেকানে আজি ভিডিওটো বনাইছো তেন্তে আমি বেছি পলম নকৰো ভিডিওটো স্টার্ট কৰো আহক কিন্তু ভিডিওটো স্টার্ট কৰা আগত আপোনালোকে যদি মোৰ চেনেলে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্রাইব কৰিব নাপাহৰিব ভিডিওটো যদি ভাল পায় তেন্তে লাইক আৰু শেয়ার কৰিব নাপাহৰিব আৰু লগতে থকা বেল নোটিফিকেশনটো অন কৰি দিব যাতে পিছলে কিবা যদি ভিডিও আহে আপোনালোকে নোটিফিকেশন পাই যায় তেন্তে বলক আমি ভিডিওটো স্টার্ট কৰো So 1950 সনৰ ভূমিকম্পৰ কথা আপোনালোকে সকলোৱে জানে অসমত যোনটো বহুত ডাঙৰ এটা ভূমিকম্প আহিছিলে যোনটো 8.6 ৰিক্টাৰ স্কেলৰ আছিলে যদি মই ভুল নহয় এতিয়া শুনিলে এটো ইন্টাৰেষ্টিং লাগে কিন্তু তেতিয়া টাইমত এটো বহুত বেছি এটা ভয়ংকৰ এটা ভূমিকম্প আছিলে তেন্তে আহক আজি আমি কথা পাতিম আইতাৰ লগত আইতাই হে ভূমিকম্পটোত আছিলে আইতাই এক্সপেৰিয়েন্স কৰিছে সো আইতাৰ লগত অলপ কথা পাতো আমি আৰু জানো ভূমিকম্পত কেনেকুৱা কি হৈছিলে তেন্তে স্টার্ট কৰো আহক সো এ আজি আমাৰ আইতা আছে আৰু আইতা আমাক ক'ব 1950 চনৰ ভূমিকম্পৰ কথা সো আইতা কোৱাছো আমাৰ দিনৰ ভূমিকম্পৰ কথা সুধিছে আমাৰ দিনৰ ভূমিকম্প আজি দিনত হোৱা নে শ মানুহ মৰিলে হয় না আমাৰ দিনত কেঁচা ঘৰ আমি কেতিয়া হৈছিলে ডেটটো কিমান আছিল জুলাই মাহ তেতিয়া মোৰ 7 বছৰ তা মই শুই আছিলো কেটা বজাত আহিছিল এটা হেতু কবা 8টা মান বজাত গধূলি ভূমিকম্প আহিলে তেতিয়া মই কাণখন শুনিছো চিঞৰ বাখৰ হৰি বল উলি দিছে সব ফালৰ পৰা মৰিলো ধৰো তেনেকুৱাতে মই কাণখনে শুনি আছো তুমি কি কৰি আছিলা তেতিয়া শুই আছিলা তাৰপিছত কেনেকৈ উঠিলে কি হ'ল জ্বৰ আকৌ জ্বৰ হৈ আছিলে তোমাৰ জ্বৰ হৈ আছিলে মই কাণখনে শুনি আছো তেতিয়া মায়ে মোক নামিয়া কৰি পিনি মোক হাতত ধৰি তললৈ নমাই আনিলে তেতিয়া বাৰান্দাত আৰু পৰি গ'লো আৰু এতিয়া লৰি আছে মায়ে আকৌ পুতলি এটা যে ভনী তাই কোচত আছে আইতা সৰু তেতিয়া মোৰ 7 বছৰ তাৰপৰা দেউতাই আকৌ আমাৰ ককাইদেউ মানে ভাত খাই আছে ওলাই আহা কৈ আছে মায়ে তেওঁ ভাত খাই আছে এটা গাখীৰৰ গতি এটা পানী গতি তেওঁ আকৌ ওলাই আহোঁতে গাখীৰৰ গতিটোকে লৈ আহিছে হাতখন ধুবলৈ গাখীৰখিনি খাবলৈ মানে জতাই থৈছিলে এইটো আগৰ দিনৰ মানে কেলে যিমান মাছ মাংস হ'লেও গাখীৰৰ ভাত খায় আমাৰ আকৌ দেউতাই গাখীৰৰ ভাত খাই খুব ভাল পায় তাৰপিছতে ওলাই আহা কৈ আছে তেওঁ আহোঁতে আমাৰ ঘৰটো ডুবাই গ'ল কেঁচা ঘৰ আছিলে দীঘলীয়া তাৰপিছত আৰু কি হ'লে মানে মোৰ জ্বৰত একদম বমি হৈ গ'লগৈ লৰিয়া আছে আকৌ আমাৰ ওচৰৰ মানে বিলবোৰ তোমালোকৰ ঘৰটো দুফাল হৈ গ'ল একদম তললৈ 7 ফুট মান তললৈ দুফাল হৈ মানে সেইটো ফাট মানে গৈয়ে আছে কলৈ গৈছে মানে কোনেও উলিয়াব নোৱাৰিলা মানে এইফালৰ পৰা গৈ আছে আৰু যে কিবা বৰগছ এজোপা এটা তাৰপিছত ডাঙৰ উৰিয়াম গছ এজোপা আছিলে আমাৰ বাৰীতে একদম ডাঙৰ আৰু একদম উৰিয়াম গছজোপা শিপাই সৈতে দুভাগ কৰি দিলে আৰু ওপৰলৈকে এনেকৈ ফাটি গ'ল পুৰা দুভাগ হৈ গ'ল মানে একদম মাটিয়ে সৈতে শিপাই সৈতে দুভাগ হৈ গ'ল আমি আৰু নৈখনৰ আমাৰ নৈ কাষত ঘৰ যে আমাক মানে লৈ গ'ল ভিতৰলৈ অকমান দুঘৰমানৰ ভিতৰলৈ গৈ তেতিয়া মানে কিমান দেৰিলৈকে আহিছিলে নে ভূমিকম্প আছিলে বহুত দেৰিলৈকে আছিলে কিমান সময় মনত আছে তোমাৰ কিমান সময়লৈকে আছিলে দেই 20-30 মিনিট মান আৰু এটা এই যে বিলবোৰ শুকাই গৈছিলে একদম ডাঙৰ যেনেকে বম ফুটা নিচিনা একদম ধুম ফুটিছে পানী ওলাইছে ভৰ ভৰকে মাতিব এনেকে ঢিপ নিচিনা হৈ গৈছে
আকৌ যিখন বিল মানে সেইখন তললে মানে ওচৰতে আছিলে নেকি বিলখন আমাৰ ঘৰটোৰ পৰা অকণমান দূৰলৈ আছিলে বিলখন কি হ'ল এটা শুকাই গ'ল নেকি শুকাই গ'ল বাম হৈ থাকিলে পানী আছিলে মানে আগতে পানী আছিলে বিল শুকান জেগাটো এনেকে একদম মাটি ভৰভৰকে ৰঙা পানী মাটি ওলাইছে মানে কিমান দিনলৈকে ভূমিকম্পটো আহি আছিল 3 মাহ মানলৈকে থাকিলে 3 মাহ মানে হিলি থকা মাজে আহি থকা আৰু তোমালোকে থাকিলা ক'ত ঘৰ ওচৰত আমাক মানে ভিতৰলৈ গাঁৱৰ নদীখনৰ পৰা আমাৰ ভিতৰৰ মানুহৰ ঘৰ লৈ গ'লা তাত আৰু ঢাৰি পাৰি পিনি আমাক মানে বহুত দিনলৈকে এনেকে ভিতৰত নথয় এনেকে মানুহে মানে মুকলি জেগাত থৈ পিনি মানুহ ৰখি থাকে আমাৰ মা দেউতাহঁতে ৰখি থাকে আৰু আহিয়ে থাকে নহয় মাজে মাজে অকণকে হ'লেও আহি থাকে পাছত আমি ভয় নকৰা হ'লো আৰু দিনত যদি ভূমিকম্পটো আহে ন আমি খুব ভাল পাওঁ চাই পিনি গছবোৰ এনেকে লৈ থাকে যে আৰু এটা হেতু সময়তো তোমালোকৰ এনে টেপ বোলা বস্তুটো নাছিলে টিউবেল আছিলে টিউবেলো নাছিলে আমি নৈ পানী আনা দিয়ে কেনেকে পানী মানে একদম ৰঙা ঘোলা পানী হৈ গ'ল মাছবোৰ এইবিলাক ডাঙৰ মাছবোৰ আৰু উপঙিছা এতিয়া আমিতো পানী খাবলৈ নাই কেনেকে কি কৰিলে এই আমাৰ অকণমান দূৰলৈ এঘৰ মানত মানে টিউবেল এটা আছে তাৰপৰা পানী আনিলে তাৰপৰাও পানী অনা সদায় সম্ভৱ হয় নেকি নহয় সেনেকে কি কৰিলে নহয় আমাৰ ডাঙৰ এনেকুৱা পিতলৰটো পানী ভৰাই তাত চূণ দিয়ে ফিটকি দিয়ে তলতে বোকাটো বহি যায় নাই পিউৰিফাই কৰে মানে তেতিয়া ফিল্টাৰ কৰে আৰু তেতিয়া সেইটো পানী খালো আমি আৰু কিন্তু বেমাৰ আজাৰ কাৰো নহ'লে তেতিয়া কাৰো হোৱা নাছিলে কাৰো নহ'লে খালি অকল ভূমিকম্পটো আহিলে মানুহ মানে অকণমান আৰু কষ্ট হ'ল কেঁচাই ঘৰৰ কাৰণে বাচিলোঁ কিন্তু এতিয়া আইতাহঁতে তেতিয়াই 8.6 ৰিক্টাৰ স্কেলৰ ভূমিকম্প পাইছে তেতিয়া ঘৰবোৰ চব কেঁচা ঘৰ বা এনেকুৱা হেৰি ঘৰ থকাৰ কাৰণে একো নহ'লে কিন্তু আমাৰ ৰিচেণ্টলি যোনটো গুৱাহাটীত আহি আৰু সেইদিনা চিম্পিয়ৰ মই গুৱাহাটীত আছিলোঁ ৰাতিপুৱাই আহিছিলে চবেতো পাইছে কিন্তু সেইদিনাখন যোনটো জোকাৰণি দিলে 1 ছেকেণ্ডৰ কাৰণে কিমান কাৰণে দিলে যোনটো জোকাৰণি দিলে দুদিনলৈকে আমি দুদিন শুব নোৱাৰিলো কিন্তু তেতিয়াৰ ভূমিকম্পটো এতিয়া হ'লে মানে আমি চাগে নাথাকিলো মানে কেতিয়াও নহ'লে পৃথিৱী নাথাকিলে আমাৰ দিনত যিটো ভূমিকম্প কাৰণ এতিয়া চবফালে বিল্ডিং হেৰিছে হৈ গৈছে তেতিয়াতো প্ৰায় আমাৰতো কেঁচা ঘৰ আৰু এটা ভূমিকম্পৰ পিছত যে বানপানী অহা বুলিও তুমি কৈছিলা বানপানী মনত নাই খালি মানে সেইটো বছৰতে আহিলে নে পিছৰ বছৰলৈ আমাৰ দিনতো পানী আহিয়ে থাকে বানপানী সেই বানপানী যেতিয়া আহিলে একেবাৰে ঘৰৰ মুধলৈকে একদম পানী যেতিয়া হৈ গ'ল আৰু আমাক মানে গভৰ্ণমেণ্টৰ ঘৰ বুট যে আমাক লৈ গ'ল টাউনলৈ মানে নৈখন পাৰ কৰি পিনে টাউনলৈ লৈ গ'ল আমাক থাকিবলৈ কৈ দিছে সেই আহোঁতে এই শিলপতবিলাক যে ৰেলৰ লাইনত যে দিয়ে যে এনেকুৱা ছটা সেইবোৰ শিলপত বুলি কয় সেইবোৰ জাপি থৈছে ন তাত আমাক বহুৱাই ইমান দূৰত আমি কিমান দিনলৈকে আছিলে এনেকে তেনেকে বেছি দিন নাথাকিলে আমি 5-6 দিন যেতিয়া পানীটো এনেকে কমি গ'ল যে তেতিয়া আমি ঘৰলৈ গুচি আহিলোঁ কিমান ওপৰলৈকে পানী উঠিছিলে তেতিয়া গৰু নাই গৰুবোৰ চব মৰিলে তোমালোকৰ গাঁওখন আৰু সেই নদী এখন একে সমান হৈ গ'লে ঘৰৰ ওপৰে মানে পানী আমাৰ অকণমান পিছলে এখন গাঁও আছিলে ন তাত আমাৰ মাহী এজনী আছিলে মাহীজনী মানে নাও নাই ঘৰৰ ওপৰত ল'ৰা ছোৱালীকেইটা লৈ ইমান কান্দিছে তেনেকুৱাতে আমাৰ দেউতাই মানে গম পালে যে গম পাই মানে নাওখন মানে মানুহক যোগাৰ কৰি লৈ গৈ তাহাঁতক বচালে নহ'লে মৰি থাকিলে শিলপতত আমি উঠি আছিলোঁ না আমি তেতিয়া সৰুবোৰ কান্দিছোঁ তেতিয়া আমাক আকৌ সেই বালি মানে ঢিপ কৰি পিনি মানে বালি মানে ষ্টক কৰি থৈ দিয়ে নাই বাহিৰত পঠাবলৈ তালৈ লৈ আহিলে তাতো ৰ'দত বহি থাকোঁতে তেতিয়া সেই টাউন কমিটিৰ মানুহবোৰে ইমানখিনি পানীত খোজকাঢ়িকে আহি চিৰা গুড় সেইবোৰ দিলে আমি সেইবোৰকে খাই 3 দিনমান থাকিলোঁ থাকোঁতে পানী যেতিয়া বহিছে ঘৰটো যেতিয়া ওলাইছে ন ঘৰলৈ আহিলোঁ ঘৰত আহি যিটো দৃশ্য দেখিলোঁ বা ছাগলীবোৰ মানে জেওৰা ফাকত ছাগলীবোৰ পোৱালিবোৰ খুমা মৰি আছে গৰুটোৱে এটাও নাই চব উঠি গৈছে এবাৰ চাউল ঘৰত থৈ গৈছিলে না সেইখিনি তিতি থাকিলে ভেজ হ'ল
আকৌ ঘৰত আহি পাইছি চাউল নাই ভাত খাবলৈ আকৌ কি কৰিছে মানে এনেকৈ ভুৰ এনেকৈ সাজি পিনি মানে হেৰি এইটো কি ডলাত মানে ধান শুকুৱালে তাৰপৰা আমাৰ আকৌ দিনত আকৌ উৰল আছিলে ন এনেকৈ হাতেৰে মৰা সেই উৰলত মানে চাউল কেইটামান উলিয়াই ভাত বনাই আমি খাওঁতে আমালৈ জীৱ আহিছে আমাৰ জীৱনত এসপ্তাহমান আৰু কিবা কিবি আৰু তেতিয়া দিনততো সেইবোৰ হেৰি নাই এইবোৰ কি কয় দোকান বজাৰবোৰ ওচৰে পাঁজৰে নাই ন টাউনৰ পৰা এনেকৈ তথাপি কঁঠাল পালোঁ দে খাবলৈ কঁঠাল বাৰীত আছিলে আম আছিলে সেই তাকে খাই আমি কেইদিনমান আমি আৰু কটালোঁ আৰু বেমাৰ আহিছিলে নহয় কলেৰা বেমাৰ আহিছিলে জ্বৰ হৈছে বমি হৈছে দিনত বৰকে ডক্তৰবোৰ নাই মানুহো মৰিছিলে তেতিয়া দিনত ভালেমান মানুহ মৰিলে বমি হয় জ্বৰ হয় হৈ মানুহ কত মানুহ মৰিলে সেই মানুহবোৰ তেতিয়া ইঘৰৰ মানুহ সিঘৰলৈ নাযায় কলেৰাটো লাগি যাব বুলি গতিকে আমাৰ ঘৰত যদি আজি মানুহ মৰিলে নহয় সেই নিজে নি পিনি সেইফালে মাজুলী ফালে পুতি থৈ আহেগৈ বস্তুটো এইটো এবাৰ এতিয়া কভিডটো আগৰ দিনটোৱে ঘূৰি আহিছে সেইটোৱে হয় কভিড মানে তোমাৰ সেইখিনিয়ে আমাৰ এতিয়া তেতিয়া আকৌ হেৰি আমাৰ ককাইদেউ দুজন আৰু মোৰ আমাৰ ককাইদেউ 3জন আৰু মোৰ সৈতে আমি 4টা সেইটো বেমাৰত পৰিছোঁ বাৰু হৈছিলে মই তেতিয়া মানে ধৰি লওক মনত আছে আৰু দেই তেতিয়া মানে আমাৰ ককাইদেউ 2জন ঢুকালে আগদিনা এটা পাছদিনা এটা তেতিয়া ঢুকাইছে আকৌ মোৰ তলৰ ভনীজনী ঢুকালে তেতিয়া আমাৰ মায়ে যেতিয়া কান্দি আছে নহয় কান্দি থাকোঁতে তেতিয়া মাক কথাটো জনোৱা নাই মই কিন্তু জানি গ'লোঁ যে আমাৰ 3টা মৰিলে তাৰপৰা ককাহঁতৰো কেইবাটাও মৰিছে তেতিয়া কাৰো ঘৰৰ কোনো নাহে আৰু খৰটো নিবলৈও নাহে নিজে নিজে নি থৈ আহেগৈ পুতি থৈ আহেগৈ জ্বলোৱা নাই পুতি থৈছে তেতিয়া মানে মানুহে কোৱাখনে মানুহে কৈছে যদি জ্বলাই দিয়ে নহয় তেতিয়া মানে বতাহত মানে হেৰিটো বেছি হৈ যায় আৰু ধৰি লওক বিয়পি যায় যে গতিকে মানে পুতি থলে আৰু দূৰলৈ মানে পুতি থয় আৰু মানে তেতিয়া মানে আমাৰ দিনতো পলয় নোহোৱা নহয় বহুত পলয় গ'ল বেছি তেন্তে আইতা আজি ইমানখিনি তোমাৰ পৰা ইমানখিনি কথা শুনিলোঁ 1950 চনৰ আৰ্থকুৱেক তাৰপিছত বানপানী ইমান ডাঙৰ বানপানী পালা তোমাৰ কিছুমান চাগে অভিজ্ঞতা বহুত বেছি অভিজ্ঞতা আছে চ' এতিয়া আমাৰ যোনটো চিটুৱেশ্যন হৈ আছে আমাৰ পৰিৱেশত যোনটো কভিড যোনটো বস্তুটো আহিছে এতিয়া তুমি তেনে কি ক'ব বিচাৰিবা মানুহবিলাকক বিচাৰিছোঁ মানে এতিয়া নিজে নিজক মানে সাহস দিব লাগিব আৰু নিজে নিজে সাৱধান হৈ থাকিব লাগিব আমাৰ দিনতো আমি ইমানখিনি আমাৰ পলয় হৈছিলে যদিও আমি ইমান এটা ভয় কৰা নাছিলোঁ আমিতো নৈখনতো দুকুল ফুটা পানী একদম ব্ৰহ্মপুত্ৰৰ নিচিনা বুঢ়ী দিংখন সেইখন বুঢ়ী দিংখন আমাৰ নদীখন তথাপি আমি ভয় কৰা নাছিলোঁ আমাৰ সাহস আছিলে পানীৰ মাজতো আমি মানে জীয়াই থাকিলোঁ আৰু মানে ভগৱানৰ কৃপা সাহস কৰি এতিয়াও মানুহে মানে মৰিম বুলি বা আমাৰ কভিড হৈ পিনি মৰি যাম বুলি সেইটো ভাৱ আনিব নালাগে কেলে নিজে ভালকৈ থাকিব লাগে নিজে কৰিব লাগিব হয় নাই ভালকৈ বাচি থাকিব লাগিব ভালকৈ হাত চাবোনেৰে হাত দি হাত ধুই চেনিটাইজাৰ লৈ মানে মাস্ক পিন্ধি মানে নিজে সাৱধানে থাকিলে মানুহ মানে বাচিবলৈ আশা আছে মানে আশাটো আমি হেৰুৱাই দিব নালাগিব আমি যুঁজিব লাগিব যিমান হয় আমি আমাৰ পৰা যোনটো যিমান আমি কৰিব পাৰোঁ সেইখিনি আমি কৰিব লাগিব সেইকাৰণে আমি কোনো হাৰ মানি যাব নালাগিব আৰু আজি ভিডিঅ'টো আমি ইয়াতে আমি শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ঘৰতে আছে ভালকে থাকক এই ভিডিঅ'টো চাইও ভাল পালে ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছোঁ যেন গোটেই পৰ্যায় মানে পৃথিৱীকে ভালে ৰাখক আৰু আপোনালোকে কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল পাইছে আৰু আপোনালোকে যদি এনেকুৱা যদি ঘৰত কোনোবা আপোনালোকৰ আছে যোনে 1950 চনত এনেকুৱা এক্সপিৰিয়েঞ্চ পাইছিলে তেন্তে আমাক কমেণ্টত লিখিব আৰু যদি আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে নে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰিব নাপাহৰিব যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে আজি আমি ভিডিঅ'টো সামৰোঁ আৰু তেন্তে আকৌ লগ পাম আমি বাই